বৰষুণ দি আছিল। ৰাজেশৰ ক'ৰবাত বাহিৰলৈ যাব লগা আছিল। সেইকাৰণে সি বাছত উঠিল। বাছত ৰাজেশৰ সৈতে 50 জন যাত্ৰী আছিল। বাছখন ফুল আছিল। আপুনিতো জানেই যে বাছৰ লাষ্টৰ ছিটটোত কোনো বহিবলৈ মন নকৰে। কিন্তু ৰাজেশে লাষ্টৰ ছিটে পালে, ছিট নম্বৰ 50। বাছখন যাবলৈ ধৰিছিল। কিছু দূৰ যোৱাৰ পিছত নিজান জংঘলৰ মাজেদি গৈ আছিল। হঠাতে বতৰ সলনি হ'ল। কিনকিনীয়া বৰষুণৰ পৰা ধুমুহালৈ পৰিৱৰ্তন হ'ল। চাৰিওফালৰ পৰা আন্ধাৰে আৱৰি ধৰিলে আৰু বিজুলী মাৰিবলৈ ধৰিলে। তেতিয়া ৰাজেশে দেখিলে যে বিজুলী বাৰে বাৰে বাছৰ ফালে আহে আৰু গুচি যায়, আকৌ আহে আকৌ গুচি যায়। সকলোৱে কথাটো লক্ষ্য কৰিছিল। সকলোৱে বুকু কঁপিবলৈ ধৰিছিল। ৰাজেশে বতৰৰ কাণ্ড দেখি ভয় কৰিলে। কোনে জানে এই বজ্ৰপাত আহি কেতিয়া বাছৰ ওপৰত পৰিব। বাছত থকা মানুহে হুলস্থুল কৰিবলৈ ধৰিলে। বাছখনত সাধু বাবাৰ দৰে এজন ব্যক্তি আছিল। সকলোৱে চিঞৰ বাখৰ কৰাৰ কাৰণে সাধু বাবাজনে বাছ ড্ৰাইভাৰজনক বাছখন এজোপা ডাঙৰ গছৰ পৰা 50-60 খোজ দূৰত্বত ৰাখিবলৈ ক'লে। ৰাজেশ আৰু বাকী মানুহে ভাবিবলৈ ধৰিলে যে সাধু বাবাজনে এনেকুৱা কিয় কৰিলে। সাধু বাবাজনে ক'লে যে এই বাছখনত কোনোবা পাপী যাত্ৰী বহি আছে, যাৰ মৃত্যু আজি হ'বই, আৰু হ'ব পাৰে তাৰ লগতে এই বাছত বহা সকলোখিনি যাত্ৰীৰ মৃত্যু হ'ব পাৰে। এই কথা শুনি সকলো মানুহ ভয়ত কঁপি উঠিল আৰু এজনে সিজনলৈ সন্দেহৰ চকুৰে চাবলৈ ধৰিলে। তাৰপিছত সাধু বাবাই ক'লে যে সকলো যাত্ৰীয়ে এজন এজনকৈ বাছৰ পৰা নামি যাওক আৰু গছজোপা হাত লগাই উভতি আহক। যোনজনে পাপী হ'ব তাৰ ওপৰত বজ্ৰপাত পৰিব আৰু তেওঁৰ মৃত্যু ঘটিব আৰু বাকীখিনি যাত্ৰী বাচি যাব। ডিচাইড হ'ল যে সকলো ছিট নম্বৰ হিচাপে যাব আৰু গছজোপাক হাত লগাই উভতি আহিব। সৰ্বপ্ৰথমে গছজোপা হাত লগাবলৈ বাবাই গ'ল, কাৰণ তেওঁ ড্ৰাইভাৰৰ কাষতে বহি আছিল। তেওঁ গছজোপাক হাত লগালে আৰু উভতি আহিল। সাহস গোটাই ড্ৰাইভাৰো গ'ল, গছজোপা হাত লগালে আৰু দৌৰি দৌৰি গুচি আহিল, কাৰণ সি বহুত ভয়ত আছিল। ৰাজেশে সকলোখিনি চাই আছিল। মনতে সি এইটো ভাবিছিল যে ভালেই হ'ল সি লাষ্টৰ ছিটত বহি আছে, আৰু যেতিয়ালৈকে তাৰ নম্বৰ আহিব তেতিয়ালৈকে চাগে বাকীখিনিৰ পৰা কোনোবা নহয় কোনোবা পাপী ওলাই যাব, আৰু সেইকাৰণে সি শান্তিৰে বহি আছিল। কিন্তু ঈশ্বৰে আকৌ বেলেগহে ভাবিছিল। বাকীখিনিও লাহে লাহে বাহিৰলৈ যাবলৈ ধৰিলে, গছজোপা হাত লগাই আহিবলৈও ধৰিলে। প্ৰথমতে 5 জন গ'ল, পিছত 10 জন, পিছত 15, 20, এনেকৈ 40 জন যাত্ৰী গছজোপা হাত লগালে আৰু উভতিও আহিল। ইয়াত ৰাজেশৰ বুকু আকৌ কঁপিবলৈ ধৰিলে। ৰাজেশৰ আগত ছিট নম্বৰ যোনজন আছিল তেওঁ বাহিৰলৈ গ'ল আৰু উভতিও আহিল। ৰাজেশে মনত ভাবিবলৈ ল'লে তাৰ মৃত্যু আজি হ'বই। বাছত বহা সকলো মানুহে তাক এজন অপৰাধীৰ দৰে দেখিবলৈ ধৰিলে। সাধু বাবাটো চিধাই কৈ দিলে যে ইয়ে হয়, আৰু সকলো ৰাজেশক গতিয়াই বাছৰ পৰা উলিয়াই দিলে। ৰাজেশ দুখ মনেৰে গছজোপাৰ ওচৰলৈ গ'ল, আৰু যেতিয়াই ৰাজেশে গছজোপা হাত লগালে তাৰ লগে লগেই বহুত ডাঙৰ শব্দ এটা দি বিজুলী মাৰিল আৰু চিধা বাছত গৈ পৰিল। বাছখন দপদপকৈ জ্বলি উঠিল আৰু বাছত বহা সকলো যাত্ৰীৰ মৃত্যু হ'ল, অকল ৰাজেশক এৰি। সেই মানুহখিনিয়ে এনেকুৱা এজন মানুহক বাছৰ পৰা বাহিৰলৈ উলিয়াই দিলে যোনে তেওঁলোকক ৰক্ষা কৰি আছিল, কিন্তু তেওঁলোকে নাজানিছিল যে তাৰ কাৰণে সকলোৰে জীৱন বাচি আছিল, আৰু বাবাজনৰ কাৰণে সকলোৱে নিজৰ জীৱন হেৰুৱালে। এই কাহিনীৰ পৰা মই আপোনালোকক দুটা কথা ক'ব বিচাৰোঁ। প্ৰথম কথা যে যাৰে তাৰে কথা বিশ্বাস কৰি কাম কৰাৰ আগত বেছি নহ'লেও দুবাৰ ভাবিব লাগে। আৰু 2 নম্বৰ কথা এইটো যে আমি আমাৰ সফলতাৰ কাৰণ আমি নিজেই হ'ব বিচাৰোঁ, কিন্তু কোনে জানে আমাৰ লগত থকাজনৰ কাৰণে আমি সকলোখিনি পাবলৈ সক্ষম হৈছোঁ। ধন্যবাদ।